Hello everyone, কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে মই বৰ্তমান ভালেই আৰু একদিন ভিডিও একো দিব পৰা নাই হেবাবে আজি ভিডিওটা আৰম্ভ কৰো বুলি ভাবিছো কি দেখাব পাৰো নাজানো আজিটো সন্ধিয়াই হৈ গল এতিয়া আৰু এতিয়া আমি সবে সকলোৱে মিলি চাহ কাপ খাব লৈছো সন্ধিয়াৰ এখেতেও আহি পালে কামৰ পৰা আৰু কি দেখাব পাৰো নাজানো ভিডিওটো চাই থাকিব হেকলৈকে Hey, Bine. Ki sa? TV. TV. Behabai sabo pa holue mo. Ibine mo papa hi ase behabai sai. Papa sa khai hole ami he khawole poa nai dia. Sa khabole lomi. Hondia sa kap. Ya eketa loi hisle. एक पेटीस हम पावरिया को लगे भगवान नाम पावरिया को लादो खाइनो एक पेटीस লৈ যে পাপাই খাবা নেকি খাম দিয়া তাহলে ভুজিয়া আৰু কি বলে আছে ঠিক আছে তেন্তে আমি এটা চাহ কাপ খাই লওঁ নি আমি চাহ খাওঁ দিয়া চাহ খাওঁ তেৰা খাইছা নাই মই চাহ খাই আছো দিয়া সবৰে খাই শেষ হ'ল মই আকৌ দেৰিকে খাব লৈছো ন এই জনি আমা ইবনে আইতাকে লৈ আছি মই ছোৱালীজনী মা ওচৰত দি প্লেনি মই এতিয়া খাব লৈছো আমাৰ মেকুৰীও খাইছে এতিয়া আৰু মেকুৰীজনী মই আহিলে আৰু ৰৈয়ে থাকে ভুজিয়া খাব দিওঁ ভুজিয়া খাই ভাল পাই দিওঁ এই মেকুৰী আমাৰ চাহকাপ খাই হৈ গ'ল এতিয়া ৰাতি সাঁজৰ কাৰণে ভাত আগতে লাগিব আৰু মই একেটাকে এক দি থৈছোঁ কথা পাতি আছো ন আমি কথা পাতি আছো পাপাৰ লগত মই কথা পাতিছো হয় ন আমি কেনে কথা পাতিছো কৈ দিয়া কি হ'ল খং উঠিছে নি গৰম উঠিছে কৈ দিয়া গৰম উঠিছে আমি ফেনৰ তললৈ যাম এতিয়া হয়নে আমি ফেনৰ তলত যাম কি আছা তুমি দেখিছা নেকি নিজক হেৰিয়া দেখিছা কৈ দিয়া হ'ব দেই মই এতিয়া তুমি পাপাৰ লগত থাকিবা দেই আমো নকৰিবা দেই তুমি আমো নকৰিবা দেই মই মামা বনামগৈ যোৱা সোনকালে খাব লাগিব বুলি আমাৰ ছোৱালীজনী এতিয়া বিচনাতে মই অকণমান দেৰি ৰাখি পেলানি জুই অকোৱা ধুংগে বুলি ভাবিছোঁ মানে কি আমাৰ ছোৱালীজনীকে সন্ধিয়া সদায় আমি অলপ হেক দিওঁ মানে গৰম হেক যিহেতু গৰম হেক দিলে মানে ভাল হয় পেটটো যথেষ্ট ভাল হৈ থাকে গেছ নহয় এনেকুৱাবিলাকৰ কাৰণে আমি অকণমান জুই হেক দিওঁ জুইশাল নাই তথাপিও মানে কি হয় খৰি ধৰি পেলানি এনেই টেঙা এখনতে অলপ জুই লগাই পেলানি তাৰ গৰম হেকটো দিওঁ আপোনালোককো দেখুৱাম আজি তেনেহ'লে ব'লক এনেধৰণে আমি টেঙাৰত এই খৰি ৰেডি কৰি লৈছোঁ এইফালে কাঠখৰীয়া খৰি দিছে ইয়াতে জুইকুৰা লগাই আমি ভিতৰলৈ লৈ যাম জুইকুৰা জ্বলাই লৈছোঁ এতিয়া ভিতৰত ভৰাই লৈ যাম আৰু কাঠখৰি অলপমান দি দিওঁ যেতিয়া এঙেঠাটো ভালকৈ পৰে অকল বাঁহ খৰি দিয়ে এঙেঠাটো ভালকৈ নপৰে যে আমাৰ হেকটো লাগে নহ'লে বহুত ধোঁৱাই যথেষ্ট ধোঁৱা হৈ যায় ভিতৰটো গোটেইটো এতিয়া এখন এনেকৈ পিয়াত উঠাই লৈ যাম ভিতৰলৈ অকণমান জ্বলি লওক আমাৰ এইফালে মায়ে বনাই আছে মই বনাম বুলি ভাবিছিলোঁ কিন্তু মায়েহে বনালেগৈ এয়া এতিয়া মায়ে কি বনাইছে জানো এয়া দালি অমিতা আৰু তেল অকণমান দি আৰু পিঁয়াজ নহৰু মাৰিছোঁ তেল মাৰি দিব এতিয়া একেলগতে যেনিবা আকৌ বইল কৰি পিনি আমাৰ এক্সট্ৰাকৈ তেল মাৰা নহয় সেইকাৰণে লগতে ডাইৰেক্ট কুকাৰত দি দিয়ে এনেকৈ দেৰি হৈ যায় লৰালৰিকে তাৰপিছত এয়া পাপাই কলডিল কাটি দিলে ন কলডিলে বুটে আলু গুটি এখন ভাজি বনাব মায়ে পিনে ভাত বনাই আছে তাৰপিছত এইফালে এয়া ছোৱালীজনী খেক দিবৰ কাৰণে জুই ধৰি আছে হৈছে কেনে এঙেঠাটো পৰিব দিয়ে এঙেঠাটো পৰি দিলে মানে ভিতৰলৈ যাম নহ'লে বৰ ধোঁৱাইতো মায়ে ভাত দালি পাতিলে আৰু এতিয়া ছোৱালীজনী খুৱাই থৈ আহিছোঁ 9টা বাজি গ'ল
মই এতিয়া কলডিলৰ চব্জিকণ বনাই লওঁ চাই থাকিব আপোনালোকে বনাই পিনি ভাতকেইটা খাম বুলি ভাবিছিলোঁ কিন্তু ছোৱালীজনী আমনি কৰিলে আইতাকৰ ওচৰত ৰাখিছিলোঁ তাই শুই আছিলে যে কিন্তু মানে এতিয়া তাই আকৌ আমনি কৰা দেখি দেউতাকে লৈ আছে আৰু লগতে মানে ভাত খাবলৈ নোপোৱাই হ'লোঁ আমি একেলগতে এতিয়া সেই আইতাকে আৰু ককাকে খাই আছে তাৰপিছত অলপ পাছত আমিহে খাম আৰু এই ভোক লাগিছিল নহয় তোমাৰ ভোক লাগিলেও উপায় নাই ছোৱালীৰ লগত আইতাহঁতৰ ওচৰত তাইক দিলোঁ এতিয়া আমি খাওঁ বুলি আহিছোঁ আৰু খোৱা তেতিয়া দেই খাওঁ মই নেমু চেপি লৈছোঁ ভাতত গৰম যিহেতু আজি বহুত আজি নিৰামিষ খানা খোৱা আজি সোমবাৰ আমাৰ নিৰামিষ হয় সেইকাৰণে ঠিক আছে তেন্তে আমি খাই লওঁ খাই পিনে আপোনালোকক পুনৰ লগ পাই আছোঁ ভাত পানী খাই আজৰি হ'লোঁ আৰু ছোৱালীজনীও শুইছে এতিয়া সময়ো বহুত হ'ল 12:30 মানেই বাজিলে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ সামৰাৰ আগতে আপোনালোকক কথা কেইটামান কওঁ বুলি ভাবিছোঁ যিহেতু মই ইউটিউবত একেবাৰে নতুন সেইবাবে ইউটিউবৰ বিষয়ে সবিশেষ জ্ঞান নাই যদি মোৰ কিবা কিবি ভুল হয় আপোনালোকে শুধৰাই দিব আপোনালোকে আমাক কমেণ্টৰ যোগেদি ভুলবিলাকৰ বিষয়ে জনাব আৰু শুধৰাবলৈ আমি সদায় আপোনালোকৰ বাবে চেষ্টা কৰি যাম আৰু আপোনালোকে আমাক আগুৱাই যোৱাত যাতে সহায় কৰে তাৰে আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ' আমাৰ ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পাব যদি ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যোনসকল নতুনকৈ মোৰ চেনেল আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ সকলোতকৈ সোনকালে পায় আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে তেতিয়ালৈকে বাই বাই